পখিলাক পলাই নিছিল। এতিয়া ভোলা আৰু পখিলাৰ সংসাৰ কেনে হয় তাকে জানিবলৈ আমাৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। মোৰ ভয়ে লাগিছে অ। ভয় কৰিব নালাগে দিয়া। যদি মোৰ আগৰ মতাটো আহে মই তোমাক যদি লৈ যায় তোমাক মই নিব নিদিওঁ নহয়। কলিজা অ কলিজা এইটোৱে মোৰ ঘৰ। কেনে লাগিলে? বেয়া লগা নাই। বহা। তোমাক মই বহুত মৰম কৰিম, সুখ দিম, তোমাক মই বহুত বস্তু আনি দিম। হয় নেকি জান? তোমাৰ কেতিয়াবা দুখ হ'লে মোক কৈ দিবা দে জান। হ'ব দিয়া জান। অ জান, আজি দেখোন বৰষুণ দি আছে। তাত কি হ'ল? মই বৰষুণ বহুত ভাল পাওঁ। ব'লা তেন্তে এপাক নাচিয়ে দিওঁ। বাৰিষাৰে বৰষা হোৱা বুকুতে নামিতো চোৱা তাতে দুয়ো ভিজিম মৰমতে বাৰে বাৰে বাৰিষাৰে বৰষা হোৱা বুকুতে নামিতো চোৱা তাতে দুয়ো ভিজিম মৰমতে বাৰে বাৰে বৰষুণ দিছে ক'ত পথাৰত যাব লাগে? আপোনালোকে কাম বন কৰিব লেঠা নাই, খালি ঘৰত বহি বহি খাই থাকে। মুখত টকলা মাৰ দিম কিন্তু তোৰ বেছি চিঠি নিদিলে আকচৰ মাৰিম হা। মই জানিছিলো আপুনি যেনেকুৱা হ'ব, মই আপোনাক বহুত ভাল বুলি ভাবছিলো। তোকো যি মই কে আনলো গৃহস্থলীখন ধ্বংস কৰিব আনলো। তোক পোৱা চাকি দুটা মই ছাগাল গৰু পুলি মোৰ ইনকামটো ওলাই থাকিলে হ'ল। আপুনি মই এনেকুৱা কৰিব বুলি ভাবাই নাছিলো। মৰম দিব কিবা হ'লে কবা দিছি, এতিয়া দেখোন আপুনিয়ে মোৰ ওপৰত চৰ্দাৰি। মই আজি গুচি যাম আগত আৰু থাকক আপুনি জাগে যা তোৰ আগৰ মতাৰ ঘৰত সি ৰাখছো নেকি তোক? জাগে যা তোক মই আনদালি আনবে নাযাওঁ। য'তে যা য'তি যা মাথা গৰম কৰি ফেলছি। এৰ লগত এনেকে উঠলি নহ'ল, পথাৰকে যাব লাগে। আজিকালি মিস্ত্ৰীত নাযায় নেকি? মিস্ত্ৰীটো এটা তিৰি পলাই নিলাকে, তিৰিটো পলাই নি পেলাই খাই খবৰে নাই। সি ঘৰত আজি একপাক যায় আহো নেকি? তোৰ লগত বা মিস্ত্ৰীটো আছিলো না। কি কবি টেনচন হৈছে। তিৰিটো যে আনলি খবৰ কেনে? এটা মস্ত গেছা মই আগতে জানি নানলো এতিয়া বৰ টেনচন কৰি ফেলছি তাই মাথা মোৰ। তাকেইতো কি কৰবি ইতিয়াতো নতুনকে বেয়াও কৰবা নৰা, তাও নাযায় নাকুতাৰ ঘৰত সেই নাই। এটা বুদ্ধি দিবি পাৰবি নে তই? বুদ্ধি এটা দিবা নোৱাৰো নহয়, দিবা পাৰো এটা। তোক এটা বুদ্ধি দিবা লাগব নেকি? ইফালে আহ কোৱা দি কৈছো চাওক তইতো তাইক কেনে খেদবা নৰা। বাই হাতত যাই তুই দুটা হাফৰ বটল খাই আহি পেলাই গৰু কুক দি তোৰে দৌৰব মায়ে কঠে যাবে ৰ মই। তই যাবি নেকি? তো খোদে না বাপের ঘর বাসি আমি আরাম যদি উঠ দাও রেগে দাও রব গাছি যদি উসলি রাকাম নখরো
ঘৰত আহিছৰে আখলেছে আৰু আবিনে ৰয় যা তই মোৰ হিমেত দুঘুমাবি আৰ হেল্ল' বাটনাৰ কাম হৈ গৈছি ৰ'দ লাবি হাফৰ বটাল দুটা লৈ বাই টেক কেয়াৰ